First time কিবা এটা বেলেগ ট্ৰাই কৰিছো YouTuber monetization complete হৈছে কাৰণে আমি সেলিব্ৰেট কৰিছো তেনেকুৱা নহয় Hey guys, namaskar hokololoike and welcome to my YouTube channel. So this is gonna be a very special video cause it's my first vlog and logote মোৰ channel to monetize হৈ গৈছে. Wow! So this video is specially made for you guys. আজিৰ দিনটো আমি অকনমান celebrate কৰিম আৰু লগতে মোৰ YouTube journey to বিষয়ে আপোনালোকে গম পাব. So skip নকৰাকৈ শেষলৈকে চাব. Actually মোৰ YouTuber monetization complete হৈছে কাৰণে যে আমি সেলিব্ৰেট কৰিছো তেনেকুৱা নহয় আজি দেউতাৰ বাৰ্থডেও হয় তো ভাবিলো যে আজি দেউতাৰ বাৰ্থডেও হয় তো ভাবিলো যে এইটো চান্স আছে মই মোৰ নিজৰ কাৰণে সেলিব্ৰেট কৰিল আৰু আজি অলপ ওলাই যাম আৰু তো বাহিৰতে খাম আচলতে মই বহুত বেছি নাৰ্ভাছ হৈ আছো কাৰণ আপোনালোকে মোক সদায় ডান্স ভিডিওস বা কভাৰ সংগস পুৰতে দেখি আহিছে বাট ফাৰ্স্ট টাইম কিবা এটা বেলেগ ট্ৰাই কৰিছো তো লাজ লাগিছে বহুত বেছি বাট একো নাই তো মই এটা দুটামান শৰ্ট ভিডিও বনাই ললো মোৰ খুৰাৰ ছোৱালী তাই হৈতে মোৰ ভন্টি হয় তো মই এটা শুই উঠি গলো এন্ড এতিয়া দেখিছো যে মাহতে কেক বনাই থৈছে তো এতিয়া কেক কাটিম মই মোৰ ড্ৰেছ চেঞ্জ কৰি ললো এন্ড এতিয়া কেক কাটিম গাড়ী ৰেডি হৈ আছে You know guys, celebrate every moment of your life, no matter how small or big. দেউতাই এইবোৰ কৰি একদম ভাল নাপায় বাট ফিৰ ভি বহুত জোৰ কৰি তেওঁৰ হটুৱাই কেকটো কটুৱালো যিহেতু আপোনালোকে দেখিছেই একেটা কেকতে হ্যাপি বাৰ্থডে ষ্টিকাৰ লগোৱা হৈছে লগতে ইউটিউবৰ ষ্টিকাৰটো লগোৱা হৈছে আগতে মই ভিডিঅ'ছবোৰ বনাবলৈ বহুত বেছি লাজ কৰিছিলোঁ বাট এতিয়া ভাবিলে ভাল লাগে যে মই ইউটিউবৰ পৰা আৰ্ণ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ এণ্ড আপোনালোকৰ অবিহনে মই এইটো কেতিয়াও কৰিব নোৱাৰিলোঁ হয় চ' দিছ ইজ ফৰ ইউ গাইজ তো এতিয়া 6:15 হৈছে এণ্ড আমি ওলাই ৰেডি অলপ ওলাই যাম আমি সব ফেমিলিৰ আৰু বাহিৰতে খাই আহিম আৰু এফালে মা ৰেডি এণ্ড এফালে দাদাও ৰেডি তো যাম আমি এতিয়া গাড়ীত পেট্ৰল ভৰাওঁতে আমি সাইডতে ধুনীয়াকৈ লাইটিং কৰি থোৱা পাৰ্কখনলৈ গ'লো এইবোৰ বাস নটাংকি হয় ভ্লগটোৰ কাৰণে কিছুমান ক্লিপছ লাগিছিল সেইবাবে আৰু এয়া আমি ৰিজৰ্ট পাই গ'লো এণ্ড এই ফালেণ্ট্ৰি গেটখন হয় আপোনালোকে চাব পাৰে এইটো ৰিজৰ্টখনৰ ফ্ৰণ্টৰ পৰা লুকটো হয় তাৰ সাইডত কিছুমান কনষ্ট্ৰাকচনৰ কাম চলি আছে আৰু সেইখিনি কমপ্লিট হ'লে আৰু ধুনীয়া হ'ব মোৰ বহুত বেছি ভাল লাগিছে কাৰণ সৰুকৈ হ'লেও মই মোৰ ফেমিলিক এটা ট্ৰিট দিছোঁ আৰু এয়া ফাৰ্ষ্ট টাইমৰ বাবে হৈছে এণ্ড আমাৰ অৰ্ডাৰো আহি পাই গ'লহি ফালে সব খোৱাত ব্যস্ত তাৰপিছত ময়ো খোৱাত ব্যস্ত হৈ গ'ল যিহেতু আপোনালোকক মই ফাৰ্ষ্টতে কৈছিলোঁ যে এই ভিডিঅ'টোত আপোনালোকে মোৰ ইউটিউব জাৰ্নিটোৰ বিষয়ে গম পাব তো মই মোৰ ইউটিউব জাৰ্নিটো ষ্টাৰ্ট কৰিছিলোঁ 2020 তেতিয়া মই ইউটিউবৰ বিষয়ে ইমান জনাও নাছিলোঁ এণ্ড ভিডিঅ'ছবোৰ আপলোড কৰাৰ ক্ষেত্ৰতো ইমান চিৰিয়াছ নাছিলোঁ
আৰু তেতিয়া মোৰ এডিটিং স্কিলছ হওক বা ডান্স স্কিলছবোৰো বহুতেই বেছি বেয়া আছিল এতিয়াও মই পাৰফেক্ট নহয় বাট তেতিয়া মই আৰু বেছি বেয়া আছিলোঁ আপোনালোকে মোৰ পুৰণা ভিডিঅ'ছবোৰ চালে গম পাব তাৰপিছত মই এবছৰমানৰ কাৰণে ভিডিঅ'জ আপলোড কৰিবলৈ বন্ধ কৰি দিছিলোঁ পিছত আকৌ ভিডিঅ'জ দিবলৈ ষ্টাৰ্ট কৰিছিলোঁ যদিও লাষ্ট 6 মান্থছমানৰ পৰাহে মই ৰেগুলাৰলি ভিডিঅ'জ আপলোড কৰা হৈছোঁ এণ্ড ছেটাৰডে ষ্ট্ৰিক এটাও বনাইছোঁ মোৰ মনিটাইজেশ্যন ফেব্ৰুৱাৰীৰ লাষ্টতে কমপ্লিট হ'ল যদিও মই চেলিব্ৰেট কৰিবলৈ কোনো চান্স পোৱা নাছিলোঁ কাৰণ মোৰ এক্সাম চলি আছিল 2024 ষ্টাৰ্টিংটো মোৰ বাবে বহুত বেছি ধুনীয়া হৈছে কাৰণ ফেব্ৰুৱাৰী মাহতে মোৰ যুদ্ধ ভিডিঅ'টো ভাইৰেল হৈছে 1K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈছে এণ্ড লগতে মোৰ মনিটাইজেশ্যনো কমপ্লিট হৈছে আমাৰ খাই মেলি হৈ গ'ল এণ্ড এতিয়া দেউতাই বিল পে' কৰিব গৈছে এণ্ড আমি ঘৰ যাম এতিয়া কেনেকুৱা লাগিলে একদম বঢ়িয়া তো মই এতিয়া ঘৰ আহি পাই গ'লোঁ এণ্ড বহুত বেছি টায়াৰ্ড ফিল কৰিছোঁ বাট ফিৰ ভি এনাৰ্জিটো চাহিয়ে কাৰণ ভ্লগ এডিট কৰিব লাগিব আৰু এডিটিং পিছত মেৰি জান নিকল যাতি সেইবাবে এইটো কওঁ ন যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া মোৰ যুদ্ধ ভিডিঅ'টোতো 200K ভিউজ হ'ব গৈ আছে ইমান মৰম দিছে আপোনালোকে তো থেংক ইউ ছ' মাছ আৰু আজিৰ ভ্লগটো ইমানেই আছিলে আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব কাৰণ মই ফাৰ্ষ্ট টাইম ভ্লগ কৰিছোঁ আৰু আপোনালোকে যদি মোৰ ভ্লগটো এতিয়ালৈকে চাই আছে দেন থেংক ইউ ছ' মাছ তো আজিৰ কাৰণে ইমানেই আছিলে